হাই গাইজ, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি মানে আমাক ফিল্ড ষ্টাডিৰ কাৰণে মদন কামদেৱ মন্দিৰত লৈ যাব। তাকে আমি যাব আহিছোঁ আৰু গাইজ আমি ৰেডি হৈ গৈছোঁ পূৰা। তোমালোকৰ অনুভৱবোৰ কৈ দিয়া যাবলৈ। ভাল লাগিছে গাইজ। আমি উত্তৰ গুৱাহাটীত যাম মদন কামদেৱ। আপোনালোকক দেখুৱাই থাকিম কি হয় ব্লগটো চাই থাকিব আৰু। গাইজ আমি ইয়াতে অলপ ৰখি দিছোঁ আৰু আমাৰ বাইদেউসকলে ইয়াত তেতেলী পাৰিব গৈছে। এইফালেও আছে এইকেইজনী। কৈ দিছোঁ এতিয়া আমি এয়া চাওক খাব বহিছোঁ। এয়া পাতি ভগাই আছে এই দাদাজনে আৰু ইফালে আমাৰ গেং চাওক। আলসুৱা অনুভৱে তোমাকে বিচাৰে, জিয়া জিয়া মৰমে তোমাকে কাষতে। আলসুৱা অনুভৱে তোমাকে বিচাৰে, জিয়া জিয়া মৰমে তোমাকে কাষতে। আৰু আমি আহি পাই গ'লোঁ। এতিয়া আমি গৈ আছোঁ ওপৰত। আহি আছোঁ আমি। বাউলি বাউলি মন তোমাতেই যে মগন, প্ৰেমৰে ইশাৰা বুজনাচোন। তুমি 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 মোৰ, তুমি 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 মোৰ। গাইজ আৰু এয়া চিৰি পাই গ'লোঁ আমি। চিৰি বগাইছোঁ এতিয়া। গাইজ চাওক মানে কি ক'ম আৰু আহি আছোঁ আৰু আমি আগত চাব আপোনালোকে কিমান আছে আৰু আমি ইমান পিছত পৰিছোঁ। গাইজ আৰু এয়া আহি আমি মেইন মন্দিৰটো পাই গ'লোঁ। ইয়াত মানে বিশেষকৈ শিলৰ মূৰ্তিবোৰে দেখিবলৈ পোৱা যায়। তাত বিভিন্ন চিত্ৰ আঁকা আছে আৰু এইবোৰ প্ৰায় 1000মান বছৰ মাটিৰ তলত ভূমিকম্পৰ ফলত পোত খাই আছিল। তাৰপিছত ইয়াক খনন কাৰ্য কৰি উদ্ধাৰ কৰা হৈছে আৰু ইয়াতে সতী দেৱীৰ শৰীৰৰ অংগসমূহ খহি খহি পৰিছিল। আৰু ইয়াতে কামাখ্যা দেৱীৰ ৰতিক বৰ দিবলৈ শিৱই পশ্চিম ফালৰে গাঁৱৰ মাজেৰে আহিছিল আৰু সেয়ে গাঁওখনৰ নাম দেৱদুৱাৰ অৰ্থাৎ দেওদুৱাৰ বুলিও কোৱা হয়। তুমি 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 মোৰ, তুমি 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 মোৰ, তুমি 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 মোৰ, তুমি 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 মোৰ। গাইজ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ, এতিয়া ভাত খাবৰ কাৰণে গৈ আছোঁ। তুমি 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 মোৰ, তুমি তুমি তুমি। কিছু দূৰ আছে দেই, তলৰ পৰা বহুত উঠি আহিব। গাইজ মানে চব ঠিকে আছিল, কিন্তু হঠাতে এটা দুৰ্ঘটনা হৈ গ'ল। দুৰ্ঘটনাটো মানে হ'ল যে মানে চাওক আপোনালোকে নিজে চাই লওক। এই মানে চেণ্ডেল জোতা আঠা খুলকি গ'ল। এতিয়া মানে খালী ভৰি মানে তাই চেণ্ডেলে পিন্ধিলেচোন, ক'ৰ পৰা মেনেজ কৰিলে নাজানো। তাই চেণ্ডেল পিন্ধি আছে আৰু এইজনে খালী ভৰি খোজকাঢ়ি আছে। তাই মানে কিয় খালী ভৰি আছে জানে নাই, কাৰণে তাই মানে জোতাতে খচি দিছিলে। খচি দিওঁতে আঠাটো ঘূৰি আহিলে। তাৰপিছত সেইটো কাৰণে মানে তাই এতিয়া তাই চেণ্ডেলযোৰ দিছে। এয়া হয় মানে দোস্তি মানে। আমি ভাত খাব গৈছোঁ পৰা আকৌ এবাৰ মানে লগ পালোঁ আৰু ব্ৰেকফাষ্টৰ পিছত আকৌ এইখিনি জেগাতে এবাৰ ভাত খাব আৰু দেখাই দে টেষ্টটো খাই কিনে কেনে লাগিছে। বাকী পিছৰখিনি আহিব আৰু মাছ চাছ কিবা কিবি আছে। আপোনালোকে নেদেখুৱা আৰু এইখিনি আমি খাই লওঁ, তাৰপিছত লগ পাইছোঁ।
মনৰে কোঠালিতে ৰাখিছো নজনাকে আহানা আহানা জিৰাবলে